हेलो गाइज वेलकम बैक टू माई चेनेल সকলো চাগে ভালে আছে ময়ো ভালে আছোঁ আজি মই ইয়াতে আপোনাৰ ডিগবৈত ব্ৰাইডেল ফটোশ্বুট এটা কৰিব আহিছোঁ চাই থাকিব ভিডিঅ'টো দেখাই থাকিম আৰু জনাব কেনেকুৱা পালে বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আচলতে এইটো এটা মোৰ নতুন এক্সপিৰিয়েঞ্চ কমপ্লিটলি নতুন এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব আৰু আচলতে মই আজিলৈকে কেতিয়াও ফটোশ্বুট কৰি পোৱা নাই মোৰ এগৰাকী ফ্ৰেণ্ড আছে গীতুমণি সোণোৱাল বুলি তেওঁ মোক ক'লে যে মই এনেকৈ মেকআপ আৰ্টিষ্ট শিকিছিলোঁ মোক নতুন ফেচ এটা লাগে তুমি ফটোশ্বুট মোৰ কাৰণে কৰি দিবা নেকি ব্ৰাইডেল ফটোশ্বুট প্ৰথমে মোৰতো একেবাৰে এক্সপিৰিয়েঞ্চ নাই এইবোৰ তেওঁ ক'লে একো নাই তুমি যদি কৰিব বিচাৰা বা যদি তুমি নাজানো বুলি ভাবিছা একো নাই আপুনি তোমাক ফটোগ্ৰাফাৰে শিকাই দিব কেনেকৈ পোজ দিব লাগে কেনেকৈ কি তেতিয়া মই ভাবিলোঁ যে মোৰো মন এটা আছে কৰি চাওঁ এটা তেনেকৈ আগবাঢ়িলোঁ কৰিবলৈ তেনেকৈ আমি ডেট এটা ফিক্স কৰিলোঁ ডিগবৈতে যাম বুলি কৰিম মই গ'লোঁ ডিগবৈ তেনেকৈ ফটোশ্বুটটো আৰম্ভ কৰিলোঁ আমি ডিগবৈত কৰিছিলোঁ এইটো RC বাংলো এটাত এনেকৈ ভিডিঅ'টো আমি কৰিলোঁ চাই থাকিব ভিডিঅ'টো কেনেকুৱা লাগে জনাব আচলতে মই ভিডিঅ'টো এনেকৈ প্লেনিঙো নাছিলে যে ভিডিঅ'টো ব্লগ হিচাপে শ্বুট কৰিব বুলি আচলতে ভাইটিয়ে দুই এটা ভিডিঅ' কৰি ৰাখিছিলেহি সেইবোৰে মই ইয়াতে লগাই দিছোঁ তেন্তে ভিডিঅ'টো চাই থাকিব কেনেকুৱা পালে জনাব আৰু মই শেষত ফটোবোৰ এটেচ কৰি দিছোঁ ফটোবোৰত এনেই ক'বচোন কেনেকুৱা পাইছে ফটোবোৰ